এভৰিৱান আজি আমি আহিছোঁ পাৰা ৰোড ডিয়াৰ জিন্দগীৰ শ্বুটিং হৈছিলে তো মই আপোনালোকক দেখুৱাম এই ৰোডটো আচলতে কিমান ভিৰ থাকে সেই চিনেমাখন ৰিলিজ হোৱাৰ পিছৰ পৰা এই ৰোডটোত বহুত ভিৰ মানে ফটো উঠিবলৈ বহুত টাইমটো এনেকৈ পাৰ্কিং গাড়ী পাৰ্ক কৰিবলৈ জেগা নহয় এতিয়া সিহঁতে এতিয়া সেইকাৰণে এটা পাৰ্কিং এৰিয়া বনাই দিছে আৰু 100 rupees চাৰ্জেছ হয় পাৰ্কিং চাৰ্জেছ বাকী মই দেখুৱাম এই ৰোডটোত কিমান ভিৰ থাকে আৰু কেনেকুৱা হয় ইয়াতে এখন ৰেষ্টুৰেণ্টটো ষ্টাৰ্ট হৈছে ইয়াতে বনিব চাগে কাৰণ এইটো এটা ভাল টুৰিষ্ট প্লেচ হৈ গৈছে গোৱাত ইয়াতে ৰেষ্টুৰেণ্ট বনাইছে মানে ইমানেই ভিৰ ইয়াত নোৱাৰি একোৱেই নাই ফটো উঠিবলৈ মানে অকলে চান্স পোৱাটো পচিবল পিছফালে কিমান মানুহ ভিৰ নাই এই নাৰিকল গছৰ চিনাৰীটো